So, hello students, good evening all. আপোনালোক আটাইকে ভিজন একাডেমি এনিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ষ্টুডেণ্টছ আজি আমি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিবলৈ গৈ আছোঁ। যিহেতু আমি ধাৰাবাহিকভাৱে আপোনালোকে জানে কণ্টিনিউৱাছলি আমি অসম চৰকাৰৰ বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি তাৰ ৰিজাল্ট সময়সীমা আৰু নটিফিকেশ্যনৰ ওপৰত আপোনালোকক অৱগত কৰাওঁ আমি ভিডিঅ'ৰ জৰিয়তে। চ' আজিও আমি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা এটা অহা অফিচিয়েল নটিফিকেশ্যনৰ ওপৰত আপোনালোকক কিছু তথ্য দিবলৈ গৈ আছোঁ। চ' ইয়াৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আজিৰ নটিফিকেশ্যন যিটো হয় আপোনালোকৰ বহুখিনি ছাত্ৰ ছাত্ৰী বা কেণ্ডিডেটছে ইতিমধ্যে গম পাইছে বিষয়টো। চ' ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা অফিচিয়েলি তেওঁলোকে এখন নটিফিকেশ্যন পাব্লিছ কৰিছে। সেইটো হ'ল আছাম পুলিচৰ ফালৰ পৰা যিমানখিনি পৰীক্ষা অনুষ্ঠিত হৈছিলে অসম চৰকাৰৰ সেই গোটেইখিনি পৰীক্ষাৰ তেওঁলোকৰ ডিপাৰ্টমেণ্ট ৱাইজ বিভাগৰ ফালৰ পৰা তেওঁলোকে ডিক্লেয়াৰ কৰিছে যে কোন তাৰিখে কিমান সময়ত তেওঁলোকে ফাইনেল ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। আজিৰ নটিফিকেশ্যনৰ মূল বিষয়খিনি সেইটো। ত' ইয়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰোঁ যে ইতিমধ্যে বিগত 2-3 দিনৰ আগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আপোনালোকৰ ফেচবুক লাইভ যোগে জনাইছে অসম পুলিচকে ধৰি ADRE 3.0 বা এনেকুৱা বিভিন্ন ধৰণৰ যিমানখিনি চৰকাৰী এক্সামছ আছে সেই ৰিজাল্টসমূহ কোন তাৰিখে ঘোষণা কৰিব আৰু তাৰ এপইণ্টমেণ্ট কোন তাৰিখে দিব সেই গোটেইখিনি কথা তেওঁ ফেচবুক লাইভ যোগে ইতিমধ্যে জনাইছে। আৰু তেওঁ সেই ফেচবুক লাইভৰ যিখিনি অংশ সেইখিনি আমি আমাৰ চেনেলত উপলব্ধ আছে। আপোনালোকে যিসকলে চোৱা নাই সেইখিনি চাব পাৰিব। সেইখিনি চালে আপোনালোকে অন্য এক্সামবোৰৰ ফাইনেল ৰিজাল্ট কোন তাৰিখে ঘোষণা কৰিব তেখেতৰ মুখৰ পৰা নিজে শুনিব পাৰিব আৰু জানিব পাৰিব। ঠিক আছে, চাওক আজি মই যিহেতু ইতিমধ্যে আপোনালোকে অলৰেডি গমেই পাইছে বহুখিনি ছাত্ৰ ছাত্ৰীয়ে, তথাপিতো মই জনাই দিব বিচাৰিছোঁ যে SLPRBৰ ফালৰ পৰা অফিচিয়েলি তেওঁলোকে এখন ফাইনেল নটিফিকেশ্যন পাব্লিছ কৰিছে যে কোন তাৰিখে দিব। ঠিক আছে, এইখন ইণ্টাৰফেচ চাই ল'ব আপোনালোকে। গুগল ক্ৰমটো খুলিব, তাৰপিছতে slprb.assam.in মাৰি দিয়াৰ লগে লগে এনেকৈ তেওঁলোকৰ অফিচিয়েল পৰ্টেলটো খোল খাই যাব। ইয়াতে আপোনালোকে ফাৰ্ষ্ট দেখিবলৈ পাইছে যোৱা 7 তাৰিখে যোৱাকালি তেওঁলোকে এই নটিফিকেশ্যনখন পাব্লিছ কৰিছে। ইয়াতে চাব দুখন তেওঁলোকে দিছে, এখনেই নটিফিকেশ্যন, দুটা অসমীয়া আৰু ইংৰাজী দুয়োটাতে দিছে। আপোনালোকে ইয়াতে জাননী যিটো লিখা আছে ইয়াত ক্লিক কৰি দিয়ে এনেদৰে আপোনালোকে কি কৰিব অসমীয়াত নটিফিকেশ্যনটো চাব পাৰিব। ঠিক আছে, এনেদৰে আপোনালোকে নটিফিকেশ্যনখন অসমীয়াত চাব পাৰিব। আৰু এই নটিচখনত ক্লিক কৰি দিলে যিসকলে ইংৰাজী চাব বিচাৰে তেওঁলোকে বা আপোনালোকে এই ইংৰাজীত নটিফিকেশ্যনখন চাব পাৰিব। বুজি পাইছে? ঠিক আছে, নাও আমি নটিফিকেশ্যনখনত কি মেনশ্যন কৰা আছে সেইটো বিষয়ে অলপ আপোনালোকক ডিটেইলত জনাই দিম। ঠিক আছে, চ' ইয়াতে চাব অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে তেওঁলোকে নটিফিকেশ্যনখন পাব্লিছ কৰিছে। এইখন অসমীয়াটো আপোনালোকে যিসকলে ইচ্ছা কৰে চাব পাৰিব। মই অকণমান বিষয়টো বহলাই কৈ দিব পৰাকৈ মই ইংৰাজীটোলৈ যাওঁ। ঠিক আছে, ইয়াতে চাব নটিফিকেশ্যনখনত কি মেনশ্যন কৰা আছে তেওঁলোকে ইতিমধ্যে ক'লোৱে 7 তাৰিখে যোৱাকালি তেওঁলোকে পাব্লিছ কৰিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন বৰ্ডৰ ফালৰ পৰা, অৰ্থাৎ অসম পুলিচৰ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰিছে। তো ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে চাব দ্য ফাইনেল ৰিজাল্ট অফ বিল' মেনশ্যন ৰিক্ৰুটমেণ্ট উইল বি আপলোডেড অন কোন তাৰিখে 10 তাৰিখে, অৰ্থাৎ আজি পৰহিলে 10 তাৰিখে, অৰ্থাৎ পৰহিলে ঘোষণা কৰিব কেতিয়া at 11:30 AM 11:30 বজাৰ লগে লগে আপোনালোকে আপোনালোকৰ সেই ফাইনেল ৰিজাল্টসমূহ এই www.slprbassam.in এই ৱেবছাইটত সোমাই আপোনালোকে সেইদিনা নিজৰ ৰিজাল্টসমূহ চাব পাৰিব, ফাইনেল ৰিজাল্টসমূহ আপোনালোকে চাব পাৰিব। এইটো আছাম পুলিচৰ অফিচিয়েল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে কনফাৰ্ম কৰি সেই নটিফিকেশ্যনটো পাব্লিছ কৰিছে। ঠিক আছে, ইয়াতে চাব তেওঁলোকে কেটেগৰী ৱাইজ ABC ছেকশ্যন কৰি তেওঁলোকে কোনবোৰ ডিপাৰ্টমেণ্টত কিমানটা পষ্ট আছে সেইখিনিও মেনশ্যন কৰি দিছে। ইয়াতে চাব এই গ্ৰুপত তেওঁলোকে ছেকশ্যন 144টা পষ্ট আছিলে কিহত SI চাব ইনস্পেক্টৰ UB আনআৰ্ম ব্ৰাঞ্চত আছিলে কিন্তু আছাম পুলিচৰ। ঠিক আছে, তাৰপিছতে 2 নম্বৰত দিছে 7টা পষ্ট আছিলে চাব ইনস্পেক্টৰ অফ পুলিচ SI হয়, যিটো কিহত আছিলে কমিউনিকেশ্যন, যিটো যোগাযোগ আছিলে কিহত APR। ঠিক আছে, APRত এই নিৰ্দিষ্ট বিভাগসমূহত যিসকল আপোনালোকৰ মাজৰ কেণ্ডিডেটে এপ্লিকেশ্যন কৰি আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে স্কিল টেষ্ট বা মেডিকেল ফিটনেছ টেষ্টত আপোনালোকে উপনীত হৈছিলেগৈ, চ' আপোনালোকে নিজৰ ফাইনেল ৰিজাল্টসমূহ চাব পাৰিব এই ৱেবছাইটত সোমাই অহা 10 তাৰিখে দিনৰ 11:30 বজাৰ লগে লগে। ঠিক আছে, বাকীখিনি চাই লওক 51টা পষ্ট আছিলে চাব ইনস্পেক্টৰ হয় AB আৰ্ম ব্ৰাঞ্চৰ হয় কিহত আছাম কমাণ্ডো বেটেলিয়নৰ আছিলে। ঠিক আছে, আৰু এটা পষ্ট কিহৰ আছিলে এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ হয় ক'ত চিভিল ডিফেন্সৰ হয় জুনিয়ৰ আণ্ডাৰ DGCD আৰু CGAG আছাম ডিপাৰ্টমেণ্ট। ঠিক আছে,
বি গ্ৰুপত তেওঁলোকে কৈছে 164টা পোষ্ট আছিলে কনষ্টেবল এ বি আৰ্ম ব্ৰাঞ্চৰ হয় ফৰ কিহৰ আছাম কামাণ্ডো বেটেলিয়ন ডিপাৰ্টমেণ্টৰ ঠিক আছে বাকী গ্ৰুপ চিট ৰাখিছে নম্বৰ 1 26টা কুক আছিলে 12টা বাৰ্বাৰ আছিলে 3টা ৱাটাৰ কেৰিয়াৰ আছিলে আৰু 11টা ধোবি আছিলে তাৰপিছতে 2টা কি আছিলে কোবলাৰ আছিলে সেইটো কি কোনটো ডিপাৰ্টমেণ্ট আছাম পুলিচৰ হয় ঠিক আছে ইয়াত যিসকল আপোনালোকৰ কেণ্ডিডেটে সেই বিশেষ পষ্টখিনিৰ কাৰণে এপ্লিকেশ্যন কৰিছিলে বা পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আপোনালোকৰ ফাইনেল ৰিজাল্টসমূহ অহা 10 তাৰিখে 11:30 AM আপোনালোকে ৱেবছাইটত উপলব্ধ হ'ব চাই ল'ব পাৰিব ঠিক আছে নেক্সটটো চাব আকৌ 7টা কুক ৱাটাৰ কেৰিয়াৰ 24টা ধোবি 13টা বাৰ্বাৰ 2টা ইলেক্ট্ৰিচিয়ানৰ 2টা আৰু প্লাম্বাৰৰ 1টা তাৰপিছত মাইচনৰ 1টা আৰু টেইলৰ 3টা আছিলে সেইটো কি কোনটো ডিপাৰ্টমেণ্ট আছাম কামাণ্ডো বেটেলিয়নছৰ ডিপাৰ্টমেণ্টৰ হয় ঠিক আছে আপোনালোকে চাই ল'ব তাৰপিছতে 44টা কুকৰ আছিলে আকৌ ৱাটাৰ কেৰিয়াৰ 12টা আছিলে ধোবি 23টা বাৰ্বাৰ 10টা আৰু কোবলাৰ 15টা সেইটো কোনটো ডিপাৰ্টমেণ্ট DGCD আৰু CGAG আছাম ডিপাৰ্টমেণ্টৰ হয় ঠিক আছে ইয়াৰে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কিমানটা পোষ্ট আছিলে তেওঁলোকে ডিটেইল মেনশ্যন কৰিছে নটিফিকেশ্যনখনত আৰু আপোনালোকে কোনবোৰত এপ্লিকেশ্যন কৰিছিলে নিজৰ মতে আপোনালোকে সেইদিনা ৰিজাল্টটো চাব পাৰিব নেক্সট চাওক 30টা পোষ্ট আছিলে এইটো চাফাই কৰ্মচাৰী কিহত আছাম পুলিচ ডিপাৰ্টমেণ্টৰ হয় তাৰপিছত 2টা পোষ্ট চাফাই কৰ্মচাৰী এগেইন এইটো আছাম কামাণ্ডো বেটেলিয়নৰ হয় আৰু 2টা পোষ্ট চাফাই কৰ্মচাৰী এগেইন সেইটো আণ্ডাৰ কি হয় প্ৰিজন ডিপাৰ্টমেণ্টৰ হয় ঠিক আছে আৰু 3টা পোষ্ট সেইটো চুইপাৰ আছিলে সেইটো আণ্ডাৰ ডাইৰেক্টৰেট অফ ফৰেনচিক চায়েন্সৰ হয় সেইটো ডিপাৰ্টমেণ্টৰ ঠিক আছে সেইখিনি চাই ল'ব তাৰপিছতে 10টা পোষ্ট দিছে আপোনাৰ কুক SDRFৰ হয় আৰু আণ্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছাম ডিপাৰ্টমেণ্টৰ ঠিক আছে সেইখিনি নিজৰ ডিপাৰ্টমেণ্টত কিমানটা খালী পোষ্ট আছিলে বা তেওঁলোকে এডভাৰটাইজমেণ্টত ঘোষণা কৰিছিলে সেইমতে ইয়াতে তেওঁলোকে ডিটেইল ফাইনেল নটিফিকেশ্যনখন আগবঢ়াইছে ঠিক আছে আৰু এইফালে চাই ল'ব এটা ডেট অফ এনাউন্সমেণ্ট অফ ফাইনেল ৰিজাল্ট অফ কনষ্টেবল ইতিমধ্যে মই আপোনালোকক কৈছোঁৱেই যে বিগত কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে আপোনালোকক ইতিমধ্যে জনাইছে যে ABUB যিটো কনষ্টেবল আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চৰ ৰিজাল্টৰ ক্ষেত্ৰত হাইকোৰ্টত এটা কেছ চলি আছে যাৰ কাৰণে সেই বিশেষ ডিপাৰ্টমেণ্টৰ ৰিজাল্টটো দিয়াৰ ক্ষেত্ৰত কিছু দিন দিলেই হ'ব বা কিছু সময় দিলেই হ'ব সেইটো কথা তেখেতে মেনশ্যন কৰিছে আৰু আপোনালোকে যিসকলে চোৱা নাই আমি আমাৰ চেনেলত অলৰেডি আপলোড কৰা আছে আপোনালোকে চাই ল'ব ইয়াৰ উপৰিও বাকীখিনি ADREৰ পৰা ধৰি আছাম টেট GT PGT বা এনেকৈ যিমানখিনি এক্সামছ আছে তাৰ ৰিজাল্ট এইটো তেখেতে ঘোষণা কৰিছে তেখেতৰ মুখেৰে শুনিবলৈ পাব আপোনালোকে আমাৰ চেনেলত ইয়াৰ ভিডিঅ' অলৰেডি দিয়া আছে আপোনালোকে ভিজিট কৰি ল'ব ঠিক আছে ইয়াতে মেনশ্যন কৰিছে যিটো স্পেচিয়েলি আছাম পুলিচ ডিপাৰ্টমেণ্টৰ AB আৰু UB যিটো কনষ্টেবল হয় সেইটো পৰৱৰ্তী সময়ত তেওঁলোকে ইয়াৰ ৰিজাল্টৰ ডেট ঘোষণা কৰিব বুলি ইয়াতে লিখা আছে ঠিক আছে সেইখিনি আছিলে নটিফিকেশ্যনখন ইয়াতে আপোনালোকে চাব এখন ইংৰাজী হয় আৰু যিসকলে অসমীয়াত চাব বিচাৰে অসমীয়াটো ইয়াতে দিয়া আছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এনেকৈ উপলব্ধ আছে মই অলৰেডি ক'লোৱে আপোনালোকে সেই ধৰণে চাই ল'ব পাৰিব ঠিক আছে এইখিনি আছিলে নটিফিকেশ্যনটোৰ মূল কথা চ' ইয়াতে আমি এটা কথা ক'ব বিচাৰিছোঁ যিসকল কেণ্ডিডেটে উক্ত দিনটোত অৰ্থাৎ 10 তাৰিখে পৰহিলে যিসকল কেণ্ডিডেটে ইয়াৰে কেইবাটাও কেণ্ডিডেটে এপিয়াৰ হৈছিলে আৰু ইয়াৰ মাজৰে যিমানটা পোষ্ট আছে প্ৰত্যেকটো পোষ্টৰ এগেইনষ্টত বহুকেইজন কেণ্ডিডেটে নিজৰ চিট লৈ ল'ব অৰ্থাৎ তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তাৰপিছতে হয়তো তাৰ মাজৰে বহু সংখ্যকে অনুত্তীৰ্ণ হ'ব গতিকে যিসকল কেণ্ডিডেটে উত্তীৰ্ণ হ'ব সেইদিনা তেওঁলোকলৈ আমি আমাৰ একাডেমীৰ তৰফৰ পৰা আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল কেণ্ডিডেটে অনুত্তীৰ্ণ হ'ব আমি তেখেতলোকলৈকো ক'ব বিচাৰোঁ যে আপোনালোকে চাওক আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু আপোনালোকৰ হাৰ্ডৱৰ্ক আপোনালোকে যিমান পাৰে সিমান 100% দিবলৈ চেষ্টা কৰিছে কিন্তু তাৰ মাজতো হয়তো কিছু ভুল ভ্ৰান্তিৰ কাৰণে হয়তো আপোনালোকে ফাইনেল ৰিজাল্টত আপোনালোকৰ নাম নাহিব পাৰে সেইবুলি আপোনালোকে মনটো ডাউন কৰি নেপেলাব যিহেতু সন্মুখত আৰু অপৰচুনিটি বহুত দিছে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে সেইখিনি নিযুক্তি কমপ্লিট হোৱাৰ পাছত নৱেম্বৰ ডিচেম্বৰ শেষৰ ফালে পুনৰ আকৌ বিজ্ঞাপন তেখেতে মুকলি কৰিব ইতিমধ্যে তেওঁ ঘোষণা কৰিছে সেইকাৰণে কৈ আছোঁ যে যিসকল সেইদিনা ফাইনেল ৰিজাল্টত নাম নাহিব তেওঁলোকেও মন ডাউন কৰাৰ কোনো প্ৰয়োজন নাই যিহেতু আগন্তুক সময়ত আৰু অপৰচুনিটি আহি আছে আৰু বিজ্ঞাপন আহি আছে গতিকে আপোনালোকৰ হাৰ্ডৱৰ্কখিনি কণ্টিনিউছ ৰাখিব পৰৱৰ্তী সময়ত আপোনালোকে নিশ্চয় সফলতা লাভ কৰিব ঠিক আছে ষ্টুডেণ্টছ আমাৰ একাডেমীৰ তৰফৰ পৰা আপোনালোক আটাইলৈকে পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু এইখিনিতে আৰু এটা ঘোষণা মই কৰিব বিচাৰিছোঁ আমাৰ একাডেমীয়ে আপোনালোকৰ সুবিধাৰ কাৰণে অৰ্থাৎ আগন্তুক আহি থকা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ উপযোগী হোৱাকৈ আমি আমাৰ ফালৰ পৰা ফাউণ্ডেশ্যন ক্লাছেছ লঞ্চ কৰিছোঁ আমি আজিৰে পৰা যিসকল কেণ্ডিডেটে
চাওক ইয়াতে কিছুমান কেণ্ডিডেটে এনেকুৱা হয় আপোনালোকে পৰীক্ষাৰ ঠিক আগমুহূৰ্তত বা কেইদিনমান থকাৰ পাছত বা এডমিট কাৰ্ড ঘোষণা কৰাৰ পাছত আপোনালোকে দিন ৰাতি এক কৰি পঢ়িবলৈ লয়। সেই ষ্ট্ৰেটেজিটো ল'লে কি হয় সফলতাৰ চান্সটো খুবেই কম থাকে। সেইকাৰণে মই সেই ষ্টুডেণ্টসকলক বা সেই কেণ্ডিডেটসকলক এডভাইচ কৰিব বিচাৰোঁ যে আপোনালোকে এতিয়াৰ পৰাই চেষ্টা চলাওক। আপোনালোকৰ প্ৰচেষ্টা এতিয়াৰ পৰাই অব্যাহত ৰাখক। তেতিয়া নিৰ্দিষ্ট সময়ত গৈ আপোনালোকে কি কৰিব পাৰিব, ইয়াৰ সফল যিটো ফলাফল সেইটো লাভ কৰিব পাৰিব। ঠিক আছে, সেইকাৰণে আমি আমাৰ একাডেমীৰ তৰফৰ পৰা আপোনালোকলৈ প্ৰত্যেকটো পৰীক্ষাৰ উপযোগী হোৱাকৈ আমি ফাউণ্ডেশ্যন ক্লাছেছ লঞ্চ কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক আমাৰ একাডেমীৰ চেনেল বা ইউটিউব প্লেটফৰ্মত আমি বিনামূলীয়াকৈ দিবলৈ সিদ্ধান্ত লৈছোঁ। আপোনালোকে আমাৰ লগত যোগ হৈ পঢ়িব পাৰিব। ঠিক আছে, আমি আগন্তুক তৃতীয় পৰ্যায়ৰ যিটো ADRE 3.0 বিজ্ঞাপন আহিব, অসম পুলিচৰ আহিব, বিভিন্ন ধৰণৰ বিজ্ঞাপন আহিব আৰু ইতিমধ্যে DHSৰ এপ্লিকেশ্যন হৈ গ'ল। APSC গ্ৰেড 4 হৈ আছে। অহাকালি 9 তাৰিখে ইয়াৰ ক্ল'জ হ'ব এপ্লিকেশ্যন ডেট। ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম হ'বলৈ গৈ আছে। গতিকে সেই গোটেইখিনি এক্সামৰ বিষয় ওপৰত আমি ভিত্তি কৰি ফাউণ্ডেশ্যন ক্লাছেছখিনি প্ৰভাইড কৰিম আপোনালোকক। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকৰ কাৰণে গোটেইখিনি সুবিধা হ'ব, আপোনালোকে লাভৱান হ'ব পাৰিব। ইচ্ছুকসকলে আমাৰ লগত জইন কৰি পঢ়িব পাৰিব। ঠিক আছে, সেইখিনিয়ে হয়। চ' পুনৰবাৰ সকলোলৈকে যিসকলে সেইদিনা উত্তীৰ্ণ হ'ব সকলোলৈকে অভিনন্দন জনাইছোঁ। আমাৰ চেনেলৰ ফালৰ পৰা বা আমাৰ একাডেমীৰ তৰফৰ পৰা সকলোলৈকে পুনৰবাৰ অভিনন্দন জনাইছোঁ। থেংক ইউ অল।